আৰাম কৰ সৰি বহুত ভাল লাগিছে মোৰ লাইফৰ ফাৰ্ষ্ট সং হয় হেল্ল' ফ্ৰেণ্ডছ কেনে আছে আপোনালোক আকৌ এটা নতুন ভ্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ মই কাঞ্চন দত্ত আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল কাঞ্চন দত্ত ডিজিটেল ডায়েৰী আৰু ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰি লওঁ যদি আপুনি নতুন আলহী হৈছে মোৰ যদি চেনেলটো প্ৰথম চাইছে তেতিয়াহ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইবটো প্ৰথমতে কৰি লওক কাৰণ সেয়াই আচলতে মোৰ কাৰণে মানে মৰম আৰু আশীৰ্বাদ গতিকে আজি মোৰ বহুত বেছি ভাল লাগি আছে এক্সাইটেড হৈ আছোঁ কাৰণ মই আজি 3-4 বছৰমান আগতে আৰম্ভ কৰা এটা প্ৰজেক্ট মানে লৰালি বুলি এটা গীত কৰিছিলোঁ আৰু গীতটো লিখা গীতটো ভাবি কৰি ইতিমধ্যে সেই 4 বছৰ মূৰত মাজতো 2 বছৰ লকডাউন গুচি গ'ল তো এতিয়া আজিৰ দিনটোত সেই গীতটো শুভ মুক্তি কৰা মানে হ'ব এতিয়া আমি যাম গীতটো হৈছে লৰালি ইতিমধ্যে ভিডিঅ' আদি কৰি পেলাই গীতটো উপমুক্তি কৰিম গতিকে এতিয়া আমি যাম ত্ৰিদীপ দাৰ ঘৰলৈ মৰমৰ দাদা এজন ত্ৰিদীপ দা আৰু বৌ হৈছে বৰষা বা আৰু মোৰ ভণ্টি মৰমৰ ভণ্টি স্মৃতিয়ে গাইছে গীতটো স্মৃতি আৰু বৰষা বা আবেলি লৰালি আবেলিৰ লৰালি ধূলি বালি খেলো আমি তাকে চাকে আবেলিৰ লৰালি ধূলি বালি খেলো আমি ৰ'দে গতিকে এইটো হৈছে ছিগনেচাৰ যিটো মানে লাইনকেইটা এইকেইটা আচলতে এইকেইটা গোটেই গানটো ৰিপিট হৈ থাকে গতিকে বৰষা বা আৰু স্মৃতিৰ সেই গীতটো আজি আপোনালোকৰ মাজলৈ উলিয়াই দিম ব'লক এতিয়া যাওঁ ত্ৰিদীপদাৰ ঘৰত গৈ মেলি আৰু তাত গৈ পেলাই গোটেই দেখুৱাম মানে তাত ৰিলিজৰ মমেণ্টটো হয়তো আপোনালোকক দেখুৱাবলৈ কাৰণে আমি ইতিমধ্যে ত্ৰিদীপদাৰ ঘৰ পালোহি মানে পূজা মিটপান কাবেৰী বাৰ ছোৱালী আমি গোটেইখিনি লগ লাগি পেলাই আহি পেলাই ত্ৰিদীপদাৰ ঘৰ ইতিমধ্যে পালোঁ কিন্তু মানে গোটেইখিনি আমি ইতিমধ্যে সোমাই মেলি কথা বতৰা পাতিলোঁ আৰু ত্ৰিদীপদাৰ ঘৰৰ ওপৰত গোটেইখিনি মানে আমাৰ মিটপানহঁত পূজাহঁত গোটেইখিনি একেলগে আছে মই ভাবিলোঁ যে আপোনালোকক ত্ৰিদীপদাৰহঁতৰ ঘৰটো দেখুৱাওঁ অকণমান পৰিৱেশটো দেখুৱাওঁ গতিকে তলৰ পৰা আৰম্ভ কৰিছোঁ কিন্তু আমি লগ পোৱাৰ পৰা যদি ভিডিঅ'টো আৰম্ভ কৰা হ'লে আমাৰ চাগে বহুত বেছি দীঘল হ'লহেঁতেন এয়া হৈছে ত্ৰিদীপদাৰ ঘৰ আৰু ইয়াৰ ওপৰতে আছে মৃৎপানহঁত আৰু সিহঁতি ধুনীয়া ডাঙৰ কিবা এটা দেখাম আপোনালোকক ডাঙৰ মানে কি আৰু ইয়াতে আমি এনেকুৱাকৈ আজি ৰিলিজ কৰিম ইয়াত ডাঙৰ এটা প্ৰজেক্টৰ আনিছোঁ আৰু এতিয়া ত্ৰিদীপ দাই এইটো আমাৰ কেক ৰেডি কৰি আছে আৰু এতিয়া বঢ়িয়া কেকটো এতিয়াই দেখাই দিছোঁ আমাৰ গানটো ৰিলিজ হোৱাই নাই 7:30 বজাত আমাৰ মানে গীতটো ৰিলিজ হ'ব চ' লৰালি Finally release.
গীতটোৰ লগত জড়িত সকলোলৈকে মোৰ ফালৰ পৰা মানে বহুত বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ নহ'লে আপোনালোকৰ সকলোৰে সহযোগিতা নথকা হ'লে গীতটোৱে পূৰ্ণতা নাপালে হয় তো এতিয়া আমাৰ মাজত উপস্থিত আছে আমাৰ কাবেৰী বা আমাৰ সেই সৰু চাইল্ডৰ যিটো কেৰেক্টাৰ ইয়াত গীতটোত আপোনালোকে দেখিব তাইৰ মাক আছে তো মাকৰ পৰা লওঁ প্ৰথম যিহেতু তাইৰ ভিডিঅ' সেইটো খুব ভাল লাগিল ভিডিঅ'টো চালোঁ আমি আৰু গোটেইখিনি একেলগত ৰিলিজ কৰা হ'ল আজি ভিডিঅ'টো আৰু দৰ্শকেও আঁকোৱালি ল'ব বুলি আশা থাকিল মানে আঁকোৱালি ল'ব আপোনালোকে খুব ভাল পাব এবাৰ চাব ইউটিউবত গৈ লৰালি গানটো আৰু মোৰ ছোৱালীও প্ৰথমবাৰৰ বাবে ভিডিঅ' কৰিছে ভাল লাগিলে তাইও মানে আশা কৰিছোঁ আগলৈ আৰু ভাল ভাল কাম কৰি যাব পাৰিব এইটো ভিডিঅ' চাই লাগিছে নহয় জানো ডেফিনেটলি বৰ ধুনীয়া কৰিছে তাই নাই মই নিজেও ভাল পাইছোঁ আৰু আপোনালোকেও চাব ভিডিঅ'টো ভালে ওলালে তো আপোনালোকে সকলোৱে চাব ভিডিঅ'টো বঢ়িয়া বঢ়িয়া দিয়া তোমালোক শুভেচ্ছা থাকিলে আৰু আগৰ দিনবোৰ আৰু বহুত ভাল হওক ঠিক আছে বাই বাই ব্যস্ত মানুহজনক চাই লওক বিৰাট ব্যস্ত আৰু এইকেইজন মানুহে মই মোবাইলটো কিনাৰ কাৰণে হিংসাত জ্বলি পকি মৰি আছে মই যেতিয়া জ্বলি পকি মৰি আছে মই ব্লগিং কৰিলে ইহঁতৰ অত্যাচাৰ হৈ যায় ইয়াতে দুটা বহুত ভাল লাগিছে মোৰ লাইফৰ ফাৰ্ষ্ট ছং হয় মোৰ বহুত মানে আশা আছিলে আৰু যে এনেকুৱা এটা মানে পাৰফৰ্মেঞ্চ দিওঁ এনেকৈ ৰিলিজ হয় মানে আজি দিনত মানে মোৰ ৰিলিজ হৈছে মানে ছুপাৰ এক্সাইটেড বহুত বেছি ভাল লাগিছে মই আশা কৰিছোঁ যে আপোনালোকে বহুত এইটো লাইক কৰে শ্বেয়াৰ কৰে আৰু প্লিজ 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 কমেণ্টো কৰে আৰু অকণ ভাল কমেণ্ট কৰে যাতে মোৰ বহুত ভাল লাগে ডেফিনেটলি আশা কৰোঁ আপোনালোকে সকলোৱে পচন্দ কৰে আমাৰ ভিডিঅ'টো বৰষাই ট্ৰাই কৰিছে কেতিয়াও গান গাই পোৱা নাই আগতে তো আপোনালোকৰ সকলোৰে আশীৰ্বাদ লাগে এই গানটোৰ কাৰণে তো আশা কৰোঁ আশীৰ্বাদ দিয়ে মৰম কৰিব গানটোক আমাৰ চাইল্ড আৰ্টিষ্ট কেইজনীক তাই খুব ধুনীয়া কৰিছে গতিকে এই গীতটোৰ লগত জড়িত সকলোকে পুনৰবাৰ বহুত বহুত বেছি ধন্যবাদ আৰু এই মানুহটোক বহুত বেছিকৈ ধন্যবাদ দিছোঁ এই মানুহটোক এইজন নথকা হ'লে আমাৰ গীতটো পূৰ্ণতা নাপালে হয় বহুত ধুনীয়াকৈ কৰিছে আৰু আমাৰ তুমি বহুত আগলৈ যোৱা কেকটো বহুত ভাল আৰাম কৰ চৰি ভিডিঅ'টো চাব আপোনালোকে লিংকটো দিয়া হৈছে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব যদি ভাল পায় অ'কে মোৰ আচলতে ভিতৰৰ পৰা অন্তৰৰ পৰা ক'ব খুজিছোঁ বিষ্ণু আজি তুমি উপস্থিত নাথাকিলা কিন্তু তোমাৰ কষ্টখিনি চকুৰ আগত দেখিলোঁ কিমান কষ্ট কৰিলা তুমি গানটোৰ কাৰণে আৰু লগতে আমাৰ আছিলে কল্লুলেও খুব ধুনীয়াকৈ কষ্ট কৰিলে হিমাংশু বৰগোহাঁই হিমাংশু বৰগোহাঁই আহি আছে সি ইতিমধ্যে সি ষ্টুডিঅ'ত বহুত ব্যস্ত থাকিলে গতিকে আমি আগতীয়াকৈ গুচি আহিলোঁ আৰু দ্বিতীয়তে আমাৰ মৰমৰ ককাইদেউ বাবাদা আমাৰ দিনৰ বৰা বাবাদা আৰু চাইল্ড আৰ্টিষ্ট আৰু এগৰাকী আমাৰ বাইদেউ এগৰাকীয়ে কৰিছিলে আৰু গীতটোত মানে ঘপককৈ মানে চিন্তা কৰিলে আমি এটা কেৰেক্টাৰ কৰিছিলোঁ সেইটো কেৰেক্টাৰ লোৱা হৈছিল সেই কেৰেক্টাৰটো হৈছিলে তাঁত বোৱা কেৰেক্টাৰটো কৰিছিলে খুব ধুনীয়াকৈ বাইদেউগৰাকীয়ে কৰিছে গতিকে বাইদেউ আপুনি খুব ধুনীয়াকৈ কৰিছে জুণ্টি বাইদেউ আৰু দ্বিতীয়তে জুণ্টি বাইদেউৰ ছোৱালী আৰু লগতে আমাৰ সেই গাঁওখন যিখন গাঁও আমি দিহিঙৰ সিটো পাৰে জকাইখন পাৰ হৈ পেলাই পোৱা যায় ভৰালি গাঁওখনৰ আপোনালোকে খুব ধুনীয়াকৈ আমাক বহুত বেছি মৰম কৰি বহুত সহায় সহযোগিতা কৰিলে সেইখিনি আমি কেতিয়াও নাপাহৰোঁ সেইখিনি সদায় মানে মনত ৰাখিম আৰু লগতে সৰু সৰু চাইল্ড আমাৰ গোটেইখিনিৰে মোৰ নাম মনত নাই বৰ্তমান কাৰণ বহুত কেইজন আছিলে গতিকে তোমালোকৰ সদায় মৰম থাকিলে আগন্তুক ভৱিষ্যতৰ দিনবোৰ বহুত বেছি ভাল হওক কুশলে যাওক নতুন বহুত বেছি ভাল হওক গতিকে সেইটোৱে আশা ৰাখিছোঁ গতিকে সকলোকে আৰু বাদ পৰি গৈছে আৰু দ্বিতীয়তে আমাৰ খোৱা বোৱাৰ পৰা আদি কৰি আৰু বহুতখিনি সহায় কৰিছিলে আমাৰ তুলন আমাৰ মোৰ মাহীহঁত আছে লগতে আৰু বহুত আৰু যিসকল জড়িত হৈছে যদি কাৰোবাৰ নাম থাকি গৈছে তেওঁলোকৰ সকলোকে মোৰ মৰমৰ পৰা অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক সেই গীতটো সম্পূৰ্ণভাৱে সজাই পৰাই দিয়াৰ ক্ষেত্ৰত মানে আপোনালোকৰ যিখিনি অৰিহণা সেইখিনি অৰিহণা সদায় থাকিব ঋণী হৈ থাকিম আৰু গীতটোৰ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আই বাটনত ক্লিক কৰিলে ডেছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাব আই বাটনত ক্লিক কৰিলেও পাব আৰু এইখিনিতে এনেকুৱা আমাৰ তো গান ৰিলিজ হৈ গ'ল গোটেইখিনি ঘৰা ঘৰি মই আহিলোঁ এতিয়া ষ্টুডিঅ'ৰ মজিয়াত এতিয়া আমাৰ প্ৰভুৱে কাম কৰি আছে
অ'কে গান চান ৰিলিজ হৈ গ'ল ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো গতিকে ইয়াতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে গীতটো মৰম আৰু আদৰেৰে আঁকোৱালি ল'ব গীতটো আচলতে বৰ কষ্ট কৰি পেলাই কৰা হ'ল সেইখিনি আপোনালোক ইতিমধ্যে ব্লগটোত কৈছোঁৱেই গতিকে সেয়া আৰু একেবাৰে শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মৰম কৰিব ছাবস্ক্ৰাইব কৰি দিয়ক যাতে সেইখিনিয়ে আশী হিচাপে লৈ গৈছে আমি এতিয়া সময় হৈছে প্ৰায় 11টামান বাজিছে 11টা বজাৰ সময়তো মই ষ্টুডিঅ'ৰ ভিতৰত বৰ্তমান গতিকে এইখিনি কষ্ট আচলতে এইখিনি কষ্টৰ মাজেৰে আপোনালোকৰ কাৰণে কিবা কিবি কৰি গৈ আছোঁ নাজানো ভাল হৈছে নে নাই আপোনালোকে কমেণ্ট কৰিলেহে আপোনালোকে পৰামৰ্শবিলাক দিলেহে মন্তব্যবিলাক কৰিলেহে চাগে গম পাম মনৰ ভাৱবিলাক প্ৰকাশ কৰিলে আচলতে গম পাম যে মই ৰাইট ট্ৰেকত গৈ আছোঁ নে ভুল ট্ৰেকত গৈ আছোঁ আচলতে আৰু কিবা কৰিব লাগিব নে আৰু কিবা কৰিব লাগিব নেকি আৰু কি কৰিব লাগিব কেনেকৈ ডেভেলপ কৰিব লাগিব সেইখিনি কথা এটলিষ্ট গম পাম অ'কে বাই সকলোকে শুভৰাত্ৰি সুখে থাকক হাঁহি থাকক সদায় হাঁহিময় হৈ থাকক মানে হাঁহিৰে দিনবোৰ যাওক একদম পূৰা ভাগৰুৱা হৈছে কিন্তু স্পষ্টকৈ কথাকেইটা ক'ব পৰা নাই চাগে গতিকে সেয়াই আশা কৰিলোঁ বাই লগ পাম অন্য আৰু ভাল আৰু ধুনীয়া ভিডিঅ' আহি আছে সেইখিনি ভিডিঅ'ত আকৌ নতুন ভিডিঅ' লৈ পেলাই আহিয়ে থাকিম আপোনালোকৰ ওচৰলৈ বাই আকৌ লগ পাম নতুন ভিডিঅ' এটাত